প্ৰিয় বন্ধুসকল, আপোনালোকৰ নিশ্চয় সকলোৰে ভালে চাগে। আশা কৰোঁ অনাগত দিনবোৰ এটি হাঁহিৰে সুকলমে পাৰ হওক। ইয়াৰ কামনাৰ লগতে মোৰ সৰু চেনেলৰ যোগেদি হিয়া ভৰা মৰম যাচিলোঁ। মই আজি আহিছোঁ এটি ভিডিঅ'ৰ মাজেৰে অতি জানিবলগীয়া শীৰ্ষক এটি অনুষ্ঠান। এয়া হ'ল নাৰীৰ আকৰ্ষিত মোহিনী ৰূপৰ চমৎকাৰী গুণ শীৰ্ষক কিছু দিশ। কাহিনীৰ জৰিয়তে লোৱা দৃষ্টিভংগীৰ আধাৰত ভিডিঅ'টি যদি ভাল পায় লাইক শ্বেয়াৰৰ লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে মোক অনুপ্ৰাণিত কৰিব, যাতে পিছৰ ভিডিঅ'ত বনোৱাত সহায়ক হয়। তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। আপোনালোকৰ প্ৰত্যেকজন ব্যক্তিৰে একোজনী ছোৱালী থকাটো স্বাভাৱিক নহয়নে বাৰু? এজনী ছোৱালী এখন ফুলৰ বাগিচা বুলি ৰিজাব পাৰি, সিহঁতৰ একোটা চাৰিত্ৰিক গুণ থকাৰ বাবে নহয় জানো? এনে বাগিচাৰ ফুলৰ বাৰীখনিৰ ফুলবোৰ সযত্নে সকলোৱে যতনাই ৰাখিলেহে ফুলৰ সুগন্ধি আচৰণ পোৱা যায়, নহয়নে বাৰু? গতিকে সকলো পিতৃ মাতৃৰ মাজত সযত্ন আৰু সচেতন হওক। প্ৰথমে ইয়াৰ কিছু পৰামৰ্শহে মাথোঁ। বাৰু যি কি নহওক, এতিয়া মূল কথালৈ আহোঁ। এডুকেশ্যন শিক্ষাৰ জৰিয়তে আমি পাওঁ এজনী ছোৱালী বা নাৰীৰ চৰিত্ৰ কৈশোৰ অৱস্থাত সুপ্ত অৱস্থাত থাকে। তাৰ চাৰিত্ৰিক গুণসমূহ কৈশোৰ অৱস্থাৰ পৰাহে লাহে লাহে বিকাশ হ'বলৈ ধৰে। আমি মনোবিজ্ঞান আৰু মনস্তান্ত্ৰিক দৃষ্টিভংগীৰে দেখা পাওঁ যে এজনী গাভৰু ছোৱালীৰ ৰূপ লাৱণ্য অতি অতুলনীয়। তেওঁলোকৰ মুখৰ হাঁহি, চকুৰ চাৱনি, কথাৰ ধং আৰু দেহৰ গঠন, মধুৰ মাত ইত্যাদি ইত্যাদি। নাৰীসকলে যৌৱন কালৰ পৰাই নিজকে ভাল পাবলৈ শিকে, আনৰ মাজতো ভাল পোৱাৰ মাজতেই থাকিব বিচাৰে। এনে মন মাদকতাৰ গুণবিশিষ্ট চাৰিত্ৰিক গুণবোৰ আচলতে কোনেও ধৰিব নোৱাৰে। এনেবোৰ গুণ বিশিষ্ট চৰিত্ৰক নাৰীসকলে সদায় লুকাই ৰাখিব পাৰে। ছোৱালীৰ জীৱনটো বৰ কণ্ঠকৰ, সেয়েহে তেওঁলোকে কাকো বুজাবলৈ নাযায়। মনৰ অসহায় কাকো নেদেখুৱায়। জীৱনত বহু বিচাৰে কিন্তু কাকো ক'ব নিবিচাৰে। এনে অন্তৰৰ কথাবোৰ কোনেও ধৰিব নোৱাৰি মন মাদকতাত পৰি বহু লোকে বিপদৰ সন্মুখীন হোৱা দেখা যায়। এয়া ভুল ধাৰণা। এনে ভুল ধাৰণাই বহু ঋষিমুনি, তপস্বী, গন্ধৰ্ব, কিন্নৰ, দেৱতা আৰু ৰজা মহাৰজাইও বিচলিত হোৱাৰ কাহিনী দেখিবলৈ পোৱা যায়। এনে কাহিনীৰ জৰিয়তে স্বৰ্গৰ অপ্সৰা তিলোত্তমা, ৰম্ভা মেনকাৰ ৰূপ লাৱণ্য, চকুৰ চাৱনি, অংগী ভংগীৰ নৃত্যৰ কামবানে এদিন শিৱ, ব্ৰহ্মা, দেৱতাৰ ইন্দ্ৰ, মহা মুনিৰ মতিভ্ৰম কৰি তেওঁলোকৰ চাৰিত্ৰিক গুণ বিধ্বংসী হোৱা দেখা গৈছে। প্ৰিয় বন্ধুসকল, আজি প্ৰায় 15শ শতিকাত বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ৰঙীন ছবি ইটালিয়ান মহিলা মনালিসা হীৰাদনিৰ ছবিখনি আমি পাওঁ। এই ছবিখনিৰ ওপৰত বছৰ বছৰ ধৰি গৱেষণা কৰি থকা হৈছে, কাৰণ ইয়াৰ আঁৰত বহু ৰহস্য লুকাই আছে আৰু বহুখন পুথি প্ৰকাশ হৈছে বুলি প্ৰকাশ।
আৰু বিশ্বৰ বহু মানুহৰ প্ৰশংসা পোৱা গৈছে। এই ছবিখন চিত্ৰকৰ লিওনাৰ্ডো ভিঞ্চিয়ে আঁকিছিল বুলি জনা যায়। এই ছবিখনিৰ আঁৰত থকা নাৰীৰ ৰূপ লাবণ্য আকৰ্ষণীয় শক্তি থকাৰ অনুমান পোৱা গৈছে। এতিয়া নাৰীৰ মোহিনী ৰূপ লাবণ্য চমৎকাৰী গুণ এলানি শীৰ্ষক কাহিনীৰ জৰিয়তে হিন্দু শাস্ত্ৰত বৰ্ণিত স্বৰ্গীয় জলপৰী তিলোত্তমাৰ শ্ৰেষ্ঠত্ব গুণ প্ৰতিপন্ন আৰু অতি ধুনীয়া দেৱনাৰীৰ কথাকে কওঁ। ব্যাসদেৱে ৰচিত হিন্দু কাব্য মহাভাৰতত বৰ্ণিত ব্ৰহ্মাৰ অনুৰোধত বিশ্বকৰ্মাই সৃষ্টি কৰা তিলোত্তমাৰ কথা সকলোৱেই কম বেছি পৰিমাণে জানে নহয়নে? যাৰ আকৰ্ষণত আনকি শিৱ আৰু স্বৰ্গৰ ইন্দ্ৰও প্ৰেমমুগ্ধ হোৱাৰ কথা পাওঁ। লগতে তাইৰ আকৰ্ষণীয় শক্তিত দৈত্যৰাজ নিকুম্বৰ পুত্ৰ শুণ্ড আৰু উপশুণ্ড ভাতৃদ্বয়ৰ মাজত যুদ্ধৰ কাৰণ হৈ মৃত্যুক সাৱটি লোৱাৰ কাৰণ হৈ পৰিছিল বুলি জনা যায়। এনে নাৰীৰ অলৌকিক সৌন্দৰ্যই মানুহক প্ৰলুব্ধ কৰাটো সামান্য বুলি ভবাটো শাস্ত্ৰত নিৰ্দেশনা দিছে। ইয়াৰ লগতে বিশ্বৰ ৰজা মহাৰজাসকলেও নাৰীৰ ৰূপ লাবণ্যত নিজৰ প্ৰাণ আহুতি দিয়া কাহিনী শুনিবলৈ পোৱা যায়। প্ৰিয় বন্ধুসকল, আমাৰ সচেতন পিতৃ মাতৃসকলে সকলোৱে সজাগ হ'ব লাগে আৰু নৱপ্ৰজন্মৰ নাৰীসকলৰ প্ৰতি সকলোৱেই নিষ্ঠাৰে ৰক্ষণাবেক্ষণ কৰি মাতৃভূমি ভাৰত আৰু অসমীয়া আইৰ কোলাত উপজা নাৰী শক্তিক সকলোৱে দুৰ্নীতিমুক্ত কৰি নেপোলিয়ন বোনাপাৰ্টে বিচৰা বাক্য মোক এনে এজন গুণসম্পন্ন নাৰী বিচাৰি দিয়ক যিজনে পৃথিৱী সলাই পেলাব পাৰে। এই বাক্যশাৰীৰ কামনাৰে সকলোৱে এখন সুস্থ সমাজ গঢ়ো আহক। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।